টেষ্টি টেষ্টি বঢ়িয়া বঢ়িয়া সুন্দৰ হৈছে মাও খাব অলপ এয়া খাই দিছে মই বনাইছোঁ কেনে হৈছে টেষ্টি হৈছে বোলে ধুনীয়া ধুনীয়া হৈছে ধুনীয়া নমস্কাৰ বন্ধু বান্ধৱীসকল কেনে আছে ভালে আছে নিশ্চয় মিষ্টাৰ শইকীয়া ব্লগ চালে আপোনালোকক স্বাগতম জনাইছোঁ আজি এটা অকণমান বেলেগ মাছ এটা পাইছোঁ যিটো মাছ মানে বজাৰত বিচাৰিলেও নাপায় এইটো মাছ এনেকুৱা বেলেগ মাছ মানে সৰু মাছ মই দেখুৱাই আছোঁ আমাৰ পথাৰত পাইছোঁ মই দেখুৱাই আছোঁ বাৰু একদম সৰু মাছ এয়া দেখুৱাই দিছোঁ একদমেই সৰু মাছ এয়া এইটো পথাৰত পোৱা মাছ একেবাৰে সৰু মাছ দৰকিনা মাছ আছে পুঠি মাছ আছে এয়া বৰষুণ দিছিলে বৰষুণ দিওঁতে মানে ধানতলিৰ পৰা এইবিলাক মাছ মানে উজিয়াই আহিছে এই চাওক এতিয়া এইখিনি আমি জাল দি খাম আপোনালোকে চাবচোন বাৰু ইয়াতে আদা পাত দিয়া হৈ গৈছে এই কি চৰি এই নৰসিংহ পাত দিয়া হৈ গৈছে নৰসিংহ পাত নে আৰু এইটো কি আৰু কি দিব লাগিব আৰু আদা পাত দিব লাগিব এই আদা পাত নিব আহিছোঁ মই কোমল আদা পাতটো ছিঙি নিম মই ঘৰৰে বাৰীৰে হাতখন মেলিলেই পায় আদা পাতবোৰ ধুলোঁ ভালদৰে ধুই লৈছোঁ এতিয়া ইয়াতে হালধি আৰু জলকীয়া দুটা আৰু নৰসিংহৰ পাত আৰু এনেকৈ দিয়া হৈছে এতিয়া এইটো মায়ে আমাৰ এইটো আদাৰ পাতটো কাটি দিছে এতিয়া বৰ সুন্দৰকৈ এতিয়া গেছটো জ্বলালোঁ মই এতিয়া মই এই কেৰাহীটো বহাই দিলোঁ ইয়াতে পানীটো বইল হ'ল আৰু ইয়াতে আমি নিমখটো দিয়া হ'ল হালধিটো দি দিলোঁ আৰু এতিয়া আমি এইখিনি মাছখিনি আমি বহাই দিলোঁ বহাই দি অলপ সময় থাকিব লাগিব বাৰু এতিয়া আমি ইয়াতে অকণমান ঢাকনাটো মাৰি দিলোঁ ঢাকনাটো মাৰি দি আমি ইয়াতে অকণমান সময় উতলিব দিব লাগিব প্ৰায় 10-15 মিনিটমান সময় উতলিব দিব লাগিব তাৰপিছতে আমি এনেকৈ লাৰি দিলোঁ বহুত জোৰত লাৰিব নালাগে বাৰু এইটো ভাঙি যাব এতিয়া তেল অলপ দিলোঁ দি আমি এইটো তেলটো বহুত দিব নালাগে অকণমান দিব লাগে ওপৰত এতিয়া আমাৰ এইখিনি প্ৰায় 30-40 মিনিটমান থকাৰ পিছত এইটো আমাৰ হৈ গ'ল পানীটো নোহোৱা হৈ গ'ল সেইটো আমি এতিয়া নুমাই ইয়াক আমি এতিয়া খাব পৰা হৈয়ে গ'ল ইয়াক আমি এতিয়া খাম এইটো এইখিনি হৈছে অকণমান নুমাই আনিছোঁ বাৰু মই এতিয়া খাই চাম কেনে হৈছে আপোনালোকে চাবচোন বঢ়িয়া হৈছে সুন্দৰ হৈছে খাবৰ কাৰণে ধুনীয়াকৈ নিমখটো লাগিছে আৰু জলকীয়াটো ধুনীয়া হৈছে আদা পাতৰ সুন্দৰ আৰু মানে নৰসিংহ পাতৰ সুন্দৰ এটা মানে গোন্ধ আহিছে বঢ়িয়া লাগিছে খাই মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পায় জনাবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আপোনালোকৰ মাজৰ এজন বুলি নিজৰ বুলি আৰু তেতিয়ালৈ বাই বাই টাটা বাই বাই